আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সম্পাদক অনুপ চেতিয়া, ৰাজু বৰুৱা, শশী চৌধুৰী প্ৰমুখ শীৰ্ষ নেতাসকল অন্তত আজি এইখিনি সময়ত আপোনালোকৰ ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাই এই কথাটো কওক, কোনে হত্যা কৰিছিল ধেমাজিৰ ফুল কুমলীয়া এই 10 গৰাকী শিশুক? কোনে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত স্বাধীনতা দিৱসৰ দিনা সংস্থাপন কৰিছিল সেই বোমাটো? অন্তত আজি কওক। 20 বছৰ উকলি গ'ল, আজিলৈকে দোষী চিনাক্ত কৰা নহ'ল। 2004 চনৰ 15 আগষ্টত 10 গৰাকী ফুল কুমলীয়া নিষ্পাপ অবোধ শিশুৰ লগতে মুঠ 3 গৰাকী মহিলা সহ 13 গৰাকী লোকক আপোনালোকৰ বোমাই জীৱন কাঢ়ি নিছিল। নিমিষতে তছনছ হৈ গৈছিল একোটা পৰিয়াল, নিমিষতে ধ্বংস হৈ গৈছিল তেওঁলোকৰ সপোন, নিমিষতে অন্ধকাৰে আৱৰি ধৰিছিল প্ৰতিগৰাকী পৰিয়ালক, যি অন্ধকাৰৰ পৰা আজিলৈকে তেওঁলোকে মুক্ত হোৱা নাই, মুক্তি পোৱা নাই। সেইকাৰণে আমি আপোনালোকক কৈছো অন্তত কওক। সেইখিনি সময়ততো দায়িত্বত আপোনালোকে আছিল, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া। সেইখিনি সময়ততো শীৰ্ষ নেতৃত্বৰ দায়িত্বত আপোনালোকেই আছিল। গতিকে কোনে বোমাটো সংস্থাপন কৰিছিল? বোমা সংস্থাপন কৰা অন্তত সেই কুখ্যাত লোককেইজনৰ নাম কওক। মৃতকৰ পৰিয়ালে অকমান হলেও শান্তি পাব। 20 বছৰ হৈ গ'ল, ভাবি দুখ লাগে সেই দিনটোৰ কথা সোঁৱৰণ কৰিলে দুখ লাগে। মনৰ উলাহতে গৈছিল স্বাধীনতা দিৱসৰ পতাকা উত্তোলন চাবলৈ, সমবেত হৈছিল তাত ভাৰত মাতা কি জয় ক'বলৈ, বন্দে মাতৰম ক'বলৈ, স্বাধীনতাৰ গুণগান গাবলৈ। আৰু আপোনালোকে কি কৰিছিল? কাঢ়ি লৈ গ'ল সেই ফুল কুমলীয়া নিষ্পাপ শিশুকেইটাৰ প্ৰাণ। এতিয়াও সেই বিস্ফোৰণত আহত হৈ একাধিক লোকে কঢ়িয়াই ফুৰিছে সেই ভয়ংকৰ বৰ্ণনাতীত সময়ৰ সোঁৱৰণ। সেইকাৰণে আমি আপোনালোকক বাৰে বাৰে কৈছো, প্ৰিয় দৰ্শক, 20 বছৰে এই যে ন্যায় নাপালে কিয় জানেনে? ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে মুঠ 14 জন অভিযুক্তৰ 7 জনক দোষী সাব্যস্ত কৰিছিল, 4 জনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল, 2 জনক 4 বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল। কিন্তু কি হ'ল? ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই মহামান্য উচ্চতম ন্যায়ালয়ত অভিযুক্তৰ আত্মীয় গোচৰ তৰিছিল। আৰু 2023 চনৰ 24 আগষ্টত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰীয়াৰ সকলোবোৰ কথা শুনি গোটেই কেইজনকে দোষমুক্ত ঘোষণা কৰে। তাৰপিছত কি থাকিল? তাৰপিছত কি থাকিব পাৰে? তাৰমানে সেই নাৰকীয় হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল, কোন জড়িত আছিল, একো প্ৰমাণে নহল। গমেই নাপালে কোন আছিল কোন নাছিল, দোষী সাব্যস্তই নহল। ধেমাজি আৰক্ষীয়ে তাৰমানে পৰ্যাপ্ত সাক্ষী প্ৰমাণ গোটাবই নোৱাৰিলে। এই ব্যৰ্থতা কাৰ? এই ব্যৰ্থতা ইচ্ছাকৃত, এই ব্যৰ্থতা উদ্দেশ্য প্ৰণোদিত নে আন কিবা? এই কথাবোৰ কিন্তু এতিয়া বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। কাৰণ 20 বছৰে এই কথাটো হয়তো বহুতে নাজানে, বহুতে পাহৰিছে। আৰু সেই নাৰকীয় ঘটনাবোৰ সোঁৱৰণ কৰি দিয়াৰ কাৰণে ডিকে বিবেকে 20 বছৰ পিছত কম্পিত বুকুলৈ সেই ফুল কুমলীয়া শিশুকেইটাৰ ছিন্ন ভিন্ন দেহৰ মানে অযুত বেদনা বুকুত কঢ়িয়াই এই কথাবোৰ ক'বলৈ বাধ্য হৈছো। গতিকে আলফাটো চুক্তি হলেই, আপোনালোকে চুক্তি কৰিলেই। গতিকে চুক্তি কৰাৰ পিছত এতিয়াতো PSলৈ ঘূৰি ফুৰি আছে, বিভিন্ন কাম কৰি আছে। আমি আগতেও কৈছো যে শ্বহীদ পৰিয়ালক এতিয়াও টকা দিব পৰা নাই। অন্তত নিজৰ ল'ৰাক চাই, অন্তত নিজৰ ছোৱালীক চাই, নিজৰ পত্নীসকলৰ মুখলৈ চাই আপোনালোকে কওক কোন জড়িত আছিল। আৰু ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰা লোককেইজনৰ মই নাম পুনৰবাৰ কৈ দিছো। তেওঁলোক আছিল মহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলি গোহাঁই। এই কেইজনক আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছিল। আৰু হেমেন গগৈ আৰু প্ৰশান্ত ফুকনক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল। কিন্তু গুৱাহাটী উচ্চতম ন্যায়ালয়ে এওঁলোকক দোষমুক্ত ঘোষণা কৰে। আলফাৰ ইতিহাসৰ আটাইতকৈ ঘৃণনীয়, জঘন্য আৰু নাৰকীয় ঘটনাটো সংঘটিত হোৱাৰ পিছত আলফাই ক্ষমা খুজিছিল, কিন্তু ক্ষমা শেষ কথা হ'ব নোৱাৰে। অন্তত কোন দোষী আছিল, কোন জড়িত আছিল, কোন কেইজন লোক আছিল, সেই কেইজনৰ নাম আলফাই ৰাজহুৱা কৰক। তেওঁলোকৰ শেহতীয়া স্থিতি সম্পৰ্কেও অৱগত কৰা উচিত। কাৰণ অসমবাসীয়ে জানিব খোজে 20 বছৰ এনেকে ন্যায় নোপোৱাকৈ পৰিয়াল কেইটাই কেৱল দুখ আৰু যন্ত্ৰণাৰ মাজত সময় অতিবাহিত কৰি আছে। কেৱল সেই বৰ্ণনাতীত জঘন্য সন্ত্ৰাসজৰ্জৰ
সময়ৰ স্মৃতি বুকুত কঢ়িয়াই লৈ ফুৰি কেৱল দুখৰ হুমুলীয়া কাঢ়ি আছে। আৰু সেইবাবে আমি বাৰে বাৰে কৈছোঁ, আলফাৰ বৰ্তমানৰ নেতাসকল আপোনালোকে কওক। পৰেশ বুঢ়াইতো নকয়। আৰু আপোনালোকেওতো সেই সময়ত পৰেশ বুঢ়াৰ লগতে আছিল, আপোনালোকেওতো সেই সময়ৰ আলফাৰ শীৰ্ষ পদত আছিল। গতিকে আপোনালোকে নজনাৰ কথাই নাই। যিহেতুকে আপোনালোকে সকলোবোৰ কথা জানে, ক্ষমাটোৱে শেষ কথা নহয়। সেয়ে কৈছোঁ, আপোনালোকে নামসমূহ স্পষ্ট কৰক, কোনে সংস্থাপিত কৰিছিল সেই ভয়ংকৰ বোমাটো। ধন্যবাদ।